হে গাইজ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু আমাৰো ভাল। আজি মই শদিয়া বৈৰাগী থান যাবলৈ ওলাইছোঁ। বৈৰাগী থানত কি কৰোঁ, কেনেকৈ কি কৰা হয় সকলোবিলাক দেখাই আছোঁ। তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই গাড়ীত উঠি গৈ আছোঁ। এনেদৰে অলপ দূৰ যোৱাৰ পিছতে এয়া পাই গ'লোহি বৈৰাগী থান। ৰাস্তাৰ কাষতে আছে, নেশ্যনেল হাইৱে কাষত। এয়া ৰাস্তাৰ পৰা নামিয়ে এনেদৰে বৈৰাগী থানলৈ বুলি আহিলোঁ। এয়া দোকান আছে, ইয়াতে মই এতিয়া চাকি বন্তি লৈ ল'ম। ধূপ অনাই হৈছে, এয়া ধুনীয়াকৈ লৈ ল'লোঁ। চাকি আৰু জুই চলা তামোল পাণ এইবিলাক লৈ ল'লোঁ। এয়া গৈ আছোঁ। বেটাই শুই আছে, গাড়ীটো শুলে, এতিয়াও শুই আছে। খুব ধুনীয়া লাগিছে লোকেশ্যনটো দেখিবলৈ। এয়া এবাৰ দেখাই দিছোঁ, গেটখন কি মজা লাগিছে। এয়াই হ'ল বৈৰাগী থান। এইখন চাইনবোৰ্ডখন দেখাই দিছোঁ, শ্ৰী শ্ৰী বৈৰাগী বাবা মঠ, মানে থান বুলিও কয়। এতিয়া এইফালে এইটোৱে হ'ল মূল মন্দিৰটো। এইটো হ'ল মূল মন্দিৰ। এতিয়া এইফালে টিউবেল আছে, মই এইফালে ভৰি হাত ধুই লওঁগৈ। ভৰি হাত ধুই পুনৰ আকৌ মূল মন্দিৰলৈ মই আহিম। এয়া ভৰি হাত ধুই মই পুনৰ মূল মন্দিৰত উঠিছোঁ। এইটো হ'ল টিলিঙাৰ। সদায় মন্দিৰত সোমোৱাৰ আগত টিলিঙা বজাই সোমাব লাগে। যিহেতু মোৰ বেটা শুই আছিল, মই টিলিঙাটো বজাব নোৱাৰিলোঁ। এয়া সকলোবিলাক মানুহে সেৱা শুশ্ৰূষা কৰিছে। এইখন হ'ল মূল থাপনা আৰু চাকি তাকি ইয়াত জ্বলাই আকৌ ছাইডত থ'ব লাগে। ইফালে হ'লে কিন্তু ষ্ট'ৰ ৰুম। এতিয়া পুনৰ ওলাই আহি টিলিঙাটো এবাৰ বজালোঁ। বজাই মেলি এতিয়া ওলাই আহিছোঁ। চাওকচোন চেনেহীটো কিমান মজা লাগিছে দেখিবলৈ, ইমানেই সুন্দৰ। মন্দিৰত আহিলে কিবা মনটোৱে ভাল লাগি যায় বহুত। কিবা দুখ যন্ত্ৰণা সকলোবিলাক দূৰ হৈ যায় যেন লাগে। গাইজ, এয়া আছিলে বৈৰাগী থান, শদিয়া বিখ্যাত মন্দিৰ। ইয়াত প্ৰত্যেক ভাদ মাহতেই নাম লোৱা হয় শেষলৈকে। আজি নাম সামৰণি আছে। মই যদি দেৰিকৈ থাকিব পৰা হ'লে ঠিকেই আছিলে, কিন্তু আজি গাড়ীও কম চলিছে। যিহেতু বিশ্বকৰ্মা দুদিনীয়া পৰিছে, সেইটো কাৰণে বেছি টাইম থাকিব নোৱাৰিলোঁ। যিহেতুকে ল'ৰাটোও আছে লগত, সেইটো কাৰণে সোনকালে যাওঁগৈ আৰু গাড়ীৰ কাৰণে কিমান সময় ৰখিব লাগিব ঠিক নাই। গতিকে এয়াই ওলাই অহাৰ পাছত পুনৰবাৰ গেটৰ বাহিৰৰ পৰা আকৌ লোকেশ্যনটো এবাৰ দেখাই দিছোঁ। কিমান সুন্দৰ, কাষৰ এইবিলাক ৱালত কিমান ধুনীয়া চিত্ৰাংকন অংকন কৰি থৈছে। বহুত ধুনীয়া লাগিছে দেখিবলৈ। এয়া আছিল মন্দিৰটো।